নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকেই মোৰ ইউটিউব চেনেল কল্পনা ঠাকুৰালৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ওচৰলৈ আজি মই আহিছোঁ এটি নতুন ভিডিঅ' লৈ। আহকচোন বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক সকলোৱে গছ গছনি ফুল ভাল পায়, ময়ো গছ গছনি ফুল বহুত ভাল পাওঁ। গছ গছনি ভাল পালে মই বহুত গছ গছনিৰ নাম নাজানো, সেয়েহে আজি আপোনালোকৰ ওচৰলৈ তেনেকুৱা এটা টপিক লৈয়ে মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শেষলৈ চাই মোক আগুৱাই নিব। এই গছডাল দেখিছেনে আপোনালোকে? আচলতে এই গছডালৰ নামটো কি? এই গছডাল মোৰ ঘৰতে আছে, কিন্তু এই গছডালৰ নাম মই নাজানো। কিছুমানে কয় থুজা, কিছুমানে কয় পাইন গছ। আচলতে ইয়াৰ আচল নামটো কি? ইয়াক অসমীয়াত কি বুলি কয়, ইংৰাজীত কি বুলি কয়? নজনাটো নজনা বুলিয়ে কৈছোঁ দিয়কচোন, নজনা কথাটো লাজ কৰি লাভ নাই। এই গছডাল মোৰ বহুত ভাল লাগে, কিন্তু ইয়াৰ সঠিক নামটো আজিলৈ মই জানিব পৰা নাই। আপোনালোকৰ কোনে কোনে এইটো নাম জানে আপোনালোকে জনাবচোন মোক। আচলতে ইয়াৰ নাম থুজা নে পাইন হয়? বহুতে বহুত নাম কয়, কিন্তু মোৰ সঠিক নামটো আজিলৈ এই গছডালৰ মই জানিব পৰা নাই। এনেকুৱা আৰু এডাল গছ আছে আমাৰ, কিন্তু তাৰ অলপ ডিজাইনটো বেলেগ হয়, কিন্তু সেইটো আপোনালোকক দেখুৱাম। সেইটো দেখুৱাৰ আগতে আপোনালোকক কওঁ যে আপোনালোকৰ ইউটিউব পৰিয়ালত মই নতুন সদস্য। আপোনালোকে বহুতে মোক চিনি নাপায় আৰু পাব ক'ত? মই নতুনকৈ ভিডিঅ' দিব লৈছোঁহে। যিহেতু মই নতুনকৈ ভিডিঅ' দিব লৈছোঁ, মোৰ বহুতো ভুল হ'ব পাৰে ভিডিঅ' দিওঁতে, আপলোড কৰোঁতে বা কিছু কথা কওঁতে, কিছু ভাষাত মোৰ হয়তো বহুত ভুলভ্ৰান্তি হ'ব পাৰে। নতুনকৈ ভিডিঅ' বনাব ল'লে ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। সেয়েহে আপোনালোকৰ ওচৰত মোৰ ৰিকুৱেষ্ট থাকিল যে মোৰ ভুল ত্ৰুটিবোৰ যাতে আপোনালোকে মোক দেখাই দিয়ে, আঙুলিয়াই দিয়ে, আৰু মোৰ ভুল ত্ৰুটিবোৰক আপোনালোকে ক্ষমা কৰি মোক যাতে আপোনালোকৰ মৰম, স্নেহ, আদৰ দি মোৰ চেনেলটো আগুৱাই যাবলৈ আপোনালোকে মোক সাহস দিয়ে। আপোনালোকৰ সকলোৰে মৰম আদৰৰ মোৰ প্ৰয়োজন। কিবা ভুল হ'লে মোক ক্ষমা কৰিব। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটোত টিপি দিব। আহক এইবাৰ আপোনাক অইন এডাল গছ দেখুৱাম। এই একে ধৰণৰ গছ, কিন্তু তাৰ অকণমান গঠনটো বেলেগ হৈছে। এইডাল চাওক, এইডাল দেখিছেনে? এইডাল কিন্তু গোল আকৃতিৰ হৈছে। এইডাল চাওক আৰু এইডাল চাওক, এইডাল ইমান দীঘল হৈ গৈছে আৰু এইডাল কেনেকুৱা গোল আকৃতিৰ হৈ গৈছে। এইডাল এনেকুৱা হোৱা কাৰণ আছে, কিন্তু এদিনাখন বতাহত ইয়াৰ আগটো ভাঙি গৈছিল, সম্পূৰ্ণ ভাঙি গৈছিল। অলপ সৰু থাকোঁতে, প্ৰায় 2 বছৰমান আগত ইয়াৰ আগটো ভাঙি গৈছিল। আগটো ভাঙি গ'ল, ইয়াৰ সেই ছাইডৰ পৰা চাৰিওফালৰ পৰা ঠাল ঠেঙুলি ওলাইছে, কিন্তু ই আগফালৰ পৰা বাঢ়ি যোৱা নাই। এইটো পথালিহে বাঢ়িছে। সেইকাৰণে চাগে এইটো এনেকুৱা হৈছে আৰু এইডাল এনেকুৱা হৈছে। আপোনালোকে জনাবচোন কোনডাল আপোনালোকৰ ভাল লাগে। এই গছডাল ভাল লাগে নে এইডাল দেখাত আপোনালোকৰ ভাল লাগে? মোৰ কিন্তু এইডালে ভাল লাগে। আপোনালোকে কমেণ্টত জনাবচোন এই গছ দুডালৰ নাম কি আৰু কোনডাল গছ আপোনালোকৰ ভাল লাগে, দীঘলডাল নে চুটিডাল। ভিডিঅ'টো